দুখন দগাবাজ চিঠি। মই নিতৌ ৰাতি পঢ়ো তোমাৰ চিঠিখন, যিখন চিঠি তুমি কাহানিও লিখাই নাছিলা। আকৌ তুমি মোলৈ নিলিখা চিঠিখনৰ উত্তৰ দিবলৈ মই এখন নতুনকৈ চিঠি লিখো। কি যে কাৰবাৰ! ৰাতিটো গলাই গলাই ৰাতিৰ আন্ধাৰক চিয়াঁহী বনাই, কিন্তু চিঠিখন লিখি শেষ নহয়। ৰাতিটোহে শেষ হৈ যায় সদায়। তোমাৰ চিঠিখন আহি নাপায়, মোৰ চিঠিখন গৈ নাপায়। তথাপিতো মই নিতৌ ৰাতি তুমি কাহানিও নিলিখা চিঠিখনকেই পঢ়ো, আৰু মই কোনো কালে লিখি শেষ কৰিব নোৱাৰা চিঠিখনকেই লিখো।